Welcome to Manifest Learning. আজিৰ সেশনটোত ইণ্ডিয়াৰ হিষ্ট্ৰী কেইটামান কুৱেশ্যন আলোচনা কৰিম যিবোৰ কুৱেশ্যন আপোনালোকৰ আগন্তুক অসম পুলিচ সাব ইন্সপেক্টৰ নাইবা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বা অন্যান্য যিকোনো ধৰণৰ ষ্টেট গভৰ্ণমেণ্টে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক সকলো ধৰণৰ এক্সামৰ কাৰণে সহায় হ'ব ইণ্ডিয়ান হিষ্ট্ৰী এটা গুৰুত্বপূৰ্ণ টপিক ইয়াৰ পৰা কুৱেশ্যন যিকোনো কম্পিটিটিভ এক্সামত অহা দেখা যায় মই ইয়াৰ এটা প্লেলিষ্ট বনাই দিম সেই প্লেলিষ্টসমূহত অকল ইণ্ডিয়ান হিষ্ট্ৰীৰ মানে ক্ৰনলজিকেল অৰ্ডাৰত মই কুৱেশ্যনসমূহ দিবলৈ ট্ৰাই কৰিম যদি আপোনালোকৰ কিবা সুধিব লগা থাকে তেতিয়াহ'লে মই মোৰ ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আইডি দি দিছোঁ তাত আপোনালোকে মোক ফ'ল' কৰিব লগতে ইণ্ডিভিজুৱেলি মেছেজ কৰিব পাৰে আৰু কিছুমান কুৱেশ্যন আছে যিবোৰ কুৱেশ্যন মই যিবোৰ কিতাপ পঢ়িছোঁ সেই কিতাপসমূহত যি পাইছোঁ মই সেই হিচাপে ইয়াত এক্সপ্লেইন কৰিছোঁ যদি তাতকৈ কিবা ভাল কিতাপ আছে বা আপোনালোকে যদি কিবা মই যে কুৱেশ্যনসমূহত ভুল পাইছে সেইবোৰ মোক কমেণ্ট বক্সত জনাই দিব মই পিছলৈকে সেইবোৰ কাৰেকশ্যন কৰিবলৈ ট্ৰাই কৰিম যেহেতু কিতাপ বহুত থাকে ৰেফাৰেঞ্চ কিতাপ গতিকে চবতে হয়তো বেলেগ বেলেগ থাকিব পাৰে গতিকে হয়তো কিজানি মই ভুল পঢ়ি আছোঁ কোনোবাই শুদ্ধ পঢ়িছে গতিকে আপোনালোকে যদি শুদ্ধটো পায় তেতিয়াহ'লে মোক সেইটো কমেণ্ট বক্সত জনাই দিব আৰু মই নেক্সট টাইম সেইটো কাৰেকশ্যন কৰি দিবলৈ ট্ৰাই কৰিম আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল নেম দ্য ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল এণ্ড ভাইচৰয় হু চাৰ্ভ ফৰ দ্য লংগেষ্ট পিৰিয়ড ইন ইণ্ডিয়া এই গভৰ্ণৰ জেনেৰেল অফ বেংগল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আৰু ভাইচৰয় এই একেটা পোষ্টে হয় নামবোৰ চেঞ্জ কৰিছে বিভিন্ন ধৰণৰ এক্টৰ জৰিয়তে ইয়াক ৰিফৰ্ম কৰি শেষলৈকে ভাইচৰয় নাম দিয়া হৈছে গতিকে আমাৰ ভাৰতবৰ্ষত আটাইতকৈ দীৰ্ঘদিনৰ বাবে কাৰ্যনিৰ্বাহ কৰা ভাইচৰয় বা গভৰ্ণৰ জেনেৰেল কোন আছিল সেইটো সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ লৰ্ড আৰউইন অপশ্যন বি লৰ্ড ডেলহাউচি অপশ্যন চি উইনষ্টন চাৰ্চিল আৰু অপশ্যন ডি দিয়া আছে লৰ্ড উইলিংটন গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বিত যিটো দিয়া আছে লৰ্ড ডেলহাউচি এই লৰ্ড ডেলহাউচিয়ে ভাৰতবৰ্ষত আটাইতকৈ বেছি সময়ৰ কাৰণে কাৰ্যনিৰ্বাহ কৰিছিল নেক্সট ৱেন ডিড বাল গংগাধৰ তিলক আৰ্ণ দ্য এপিথেট অফ লোকমান্য বাল গংগাধৰ তিলকে লোকমান্য উপাধিটো কেতিয়া লাভ কৰিছিল সেইটো সুধিছে এইটো 4টা অপশ্যন দিয়া আছে অপশ্যন এ ডিউৰিং লক্ষ্ণৌ পেক যেতিয়া লক্ষ্ণৌ চুক্তি আছিল তেতিয়া পাইছিল অপশ্যন বি দিয়া আছে ডিউৰিং হোম ৰুল লীগ আৰু হোম ৰুল মুভমেণ্টৰ সময়ত হৈছিল আৰু অপশ্যন চি দিয়া আছে ডিউৰিং কংগ্ৰেছ ছেশ্যন ইন 1917 1917 চনত যি কংগ্ৰেছৰ অধিৱেশন আছিল তাতে পাইছিল আৰু নন অফ দ্য এবাভ আৰু ওপৰত উল্লেখিত এটাও নহয় গতিকে কোনটো সময়ত এই বাল গংগাধৰ তিলকৰ লোকমান্য উপাধি পাইছিল সেইটো সুধিছে গতিকে অপশ্যন নম্বৰ বিটো শুদ্ধত ডিউৰিং হোম ৰুল মুভমেণ্ট আৰু লোকমান্য উপাধিৰে কাক জনা যায় বাল গংগাধৰ তিলকক জনা যায় সেইটো মনত ৰাখিব নেক্সট হুৱেৰ ডিড মহাত্মা গান্ধী ফাৰ্ষ্ট এপ্লাই হিজ টেকনিক অফ সত্যাগ্ৰহ মহাত্মা গান্ধীয়ে পোনপ্ৰথমে তেওঁৰ সত্যাগ্ৰহৰ কৌশল ক'ত প্ৰয়োগ কৰিছিল অৰ্থাৎ কোন ঠাইত তেখেতে সেই সত্যাগ্ৰহৰ ধাৰণা আৰম্ভ কৰিছিল অপশ্যন এ সাউথ আফ্ৰিকা অপশ্যন বি ইংলেণ্ড অপশ্যন চি দাণ্ডি আৰু অপশ্যন ডি গুজৰাট গতিকে অপশ্যন এ হ'ব শুদ্ধত সাউথ আফ্ৰিকাত তেখেতে সত্যাগ্ৰহৰ ধাৰণাটো পোনপ্ৰথমৰ কাৰণে এপ্লাই কৰিছিল নেক্সট পৰৱৰ্তী কুৱেশ্যন আগবাঢ়িছোঁ হু কম্প'জ দ্য ছং চাৰে জাহ আছে আচ্ছা হিন্দুস্তান হামাৰা চাৰে জাহ আছে আচ্ছা হিন্দুস্তান হামাৰা এই গীতটি কোনে ৰচনা কৰিছিল সেইটো সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ মহম্মদ ইকবাল অপশ্যন বি ভগত সিং অপশ্যন চি চন্দ্ৰশেখৰ আজাদ আৰু অপশ্যন ডি আছে জোছ মালিহাবাদী গতিকে মই উত্তৰত লিখি দিছোঁ ৰবি শংকৰ ছেট মিউজিক টু মহম্মদ ইকবালছ চাৰে জাহ আছে আচ্ছা মহম্মদ ইকবালে ৰচনা কৰিছিল চাৰে জাহ আছে আচ্ছা কিন্তু সেইটোত মিউজিক কোনে দিছিল পণ্ডিত ৰবি শংকৰে মিউজিকটো ছেট কৰিছিল ইট ৱাজ পাব্লিছড ইন উৰ্দু লেংগুৱেজ আৰু এইটো উৰ্দু ভাষাত প্ৰকাশ কৰা আছিল গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট হু ইজ অলছ' ন'ন এজ দ্য ফ্ৰণ্টায়াৰ গান্ধী বুলি কাক জনা যায় সেইটো সুধিছে অপশ্যন 4টা দিয়া আছে অপশ্যন এ মহাত্মা গান্ধী অপশ্যন বি খান আব্দুল গাফৰ খান অপশ্যন চি আবুল কালাম আজাদ আৰু অপশ্যন ডি দিয়া আছে নন অফ দ্য এবাভ মানে ওপৰত উল্লেখিত এটাও নহয় গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বিত যিটো দি আছে খান আব্দুল গাফৰ খাঁ সেই খান আব্দুল গাফৰ খাঁ ফ্ৰণ্টায়াৰ গান্ধী বুলিও জনা যায় হু ৱাজ দ্য ফাৰ্ষ্ট উমেন প্ৰেচিডেণ্ট অফ INC মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল সেইটো সুধিছে অপশ্যন এ সৰোজিনী নাইডু অপশ্যন বি এনি বেচাণ্ট অপশ্যন চি কিৰণ বেদী আৰু অপশ্যন ডি নন অফ দ্য এবাভ গতিকে এই তলত উল্লেখিত এই 4টা অপশ্যনৰ ভিতৰত কোনটো হ'ব সেইটো সুধিছে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ এনি বেচাণ্ট এই এনি বেচাণ্টে আছিল প্ৰথম ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি আৰু কিমান চনত হৈছিল আৰু কোন অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল সেইটো মোক কমেণ্ট কৰি জনাই দিব নেক্সট এট জালিয়ানৱালা বাগ মিটিং হু অৰ্ডাৰ দ্য ট্ৰুপছ টু অপেন ফায়াৰ এই জালিয়ানৱালা বাগত যিটো ঘটনা হৈছিল সেই ঘটনাত সৈনিকসকলক গুলী চালনাৰ কাৰণে কোনে আদেশ জাৰি কৰিছিল সেইটো সুধিছে
অপশ্যন এ হাণ্টাৰ, অপশ্যন বি ডয়াৰ, অপশ্যন চি আৰউইন আৰু অপশ্যন ডি মণ্টেগু। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি যিটো দি আছে জেনেৰেল ডয়াৰ। জেনেৰেল ডয়াৰে এই গুলী চালনা কৰিবৰ বাবে আদেশ দিছিল আৰু তাৰপিছত যিটো ইনভেষ্টিগেশ্যন চলিছিল যে কিহৰ কাৰণে সেই ঘটনাটো হ'ল সেই ইনভেষ্টিগেশ্যনৰ হেড বা লিড কৰিছিল এই হাণ্টাৰে লিড কৰিছিল। নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৰুলাৰ টু এপ্লাই দ্য ৱেষ্টাৰ্ণ মেথড টু হিজ এডমিনিষ্ট্ৰেশ্যন? পশ্চিমীয়া পদ্ধতি নিজৰ প্ৰশাসনত প্ৰয়োগ কৰা প্ৰথমজন ভাৰতীয় শাসক কোন আছিল সেইটো সুধিছে। অপশ্যন এ হাইদাৰ আলী, অপশ্যন বি টিপু চুলতান, অপশ্যন চি মুৰ্ছিদ কুলি খান আৰু অপশ্যন ডি মালহাৰ ৰাও হোলকাৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি টিপু চুলতান। এইটো কুৱেশ্যন আগৰ পাৰ্টত দিয়া গৈছিল, গতিকে এইটো ৰিপিট হৈ গ'ল, এইটো আপোনালোকে মান্য কৰিব, আপোনালোকৰ ৰিভিজন হ'ব। গতিকে টিপু চুলতান হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট, হুইচ ছেছন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ হেল্ড ইন গুৱাহাটী? ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো অধিৱেশন গুৱাহাটীত হৈছিল সেইটো সুধিছে। অপশ্যন এ 29, অপশ্যন বি 41, অপশ্যন চি 39 আৰু অপশ্যন ডি আছে 40। গতিকে মই তলত লিখি দিছোঁ 41st ছেছন অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ হেল্ড ইন গুৱাহাটী আছাম ইন ডিচেম্বৰ 1926। গতিকে আপোনাৰ চনটো মনত ৰাখিব 1926 চনৰ গুৱাহাটীত 41তম যিটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন আছিল সেইটো গুৱাহাটীত হৈছিল। হুইচ ৱাজ এন ইম্পৰ্টেণ্ট ইভেণ্ট ইন ফ্ৰীডম ষ্ট্ৰাগল এগেইনষ্ট ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া? ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এইটো এই অধিৱেশনখন এটা অন্যতম অধিৱেশন আছিল আৰু এণ্ড প্ৰিচাইডেড অভাৰ বাই শ্ৰীনিবাস আয়েংগাৰ, আৰু এই সভাখনত সভাপতিত্ব কৰিছিল শ্ৰীনিবাস আয়েংগাৰ। গতিকে আপোনালোকে সকলোখিনি মনত ৰাখিব যে গুৱাহাটীত কোনটো অধিৱেশন হৈছিল, 41st ছেছনটো গুৱাহাটীত হৈছিল কিমান চনত? 1926 চনৰ ডিচেম্বৰ মাহত। আৰু কোনে সভাপতিত্ব কৰিছিল? শ্ৰীনিবাস আয়েংগাৰ। গতিকে এইটো কুৱেশ্যন ৰিপিট হোৱা দেখা যায় পৰীক্ষাত, গতিকে যিকোনো ধৰণে সুধিব পাৰে। গতিকে আপোনালোকে গোটেইখিনি ইনফৰমেশ্যন মই লিখি দিছোঁ, গতিকে মনত ৰাখি যাব। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেম দ্য ফাৰ্ষ্ট কংগ্ৰেছ এণ্ড নেশ্যনেলিষ্ট লিডাৰ টু ফেচ ৰিপিটেড ইমপ্ৰিজনমেণ্ট? বাৰে বাৰে কাৰাদণ্ডৰ সন্মুখীন হোৱা অৰ্থাৎ জেললৈ যাবলগীয়া হোৱা কোনজন কংগ্ৰেছৰ নেতা আছিল সেইটো সুধিছে। অপশ্যন 4টা দি আছে। অপশ্যন এ বাল গংগাধৰ তিলক, অপশ্যন বি দাদাভাই নৌৰোজী, অপশ্যন চি গোপাল কৃষ্ণ গোখলে আৰু অপশ্যন ডি ফিৰোজ শ্বাহ মেহতা। গতিকে বিভিন্ন ধৰণৰ সংগ্ৰামত তেখেতে লিপ্ত হৈছিল ভাৰতৰ স্বাধীনতাৰ হকে। গতিকে এই সংগ্ৰামত লিপ্ত হৈ তেওঁ বাৰ বাৰ কাৰাদণ্ড বিহা হৈছিল, গতিকে তেওঁ জেলত সোমাইছিল। গতিকে সেইজন হ'ব অপশ্যন এ যিটো আছে বাল গংগাধৰ তিলক। এই তিলকে বাৰে বাৰে কাৰাদণ্ডৰ সন্মুখীন হৈছিল। পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ। হু ডিড মহাত্মা গান্ধী ৰিকগনাইজড এজ এছ পলিটিকেল গুৰু? মহাত্মা গান্ধীয়ে কাক তেওঁ ৰাজনৈতিক গুৰু হিচাপে স্বীকৃতি প্ৰদান কৰিছিল সেইটো সুধিছে। অপশ্যন এ বাল গংগাধৰ তিলক, অপশ্যন বি দাদাভাই নৌৰোজী, অপশ্যন চি গোপাল কৃষ্ণ গোখলে আৰু অপশ্যন ডি আছে ফিৰোজ শ্বাহ মেহতা। গতিকে অপশ্যন এই 4টাৰ ভিতৰত অপশ্যন নম্বৰ যিটো চিট দি আছে গোপাল কৃষ্ণ গোখলে। গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধীয়ে তেখেতৰ পলিটিকেল গুৰু হিচাপে অৰ্থাৎ ৰাজনৈতিক গুৰু হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। পৰৱৰ্তী কুৱেশ্যনত গৈছোঁ। হু থ্ৰিউ 2 bombs অন দ্য ডোৰ অফ দ্য চেণ্ট্ৰেল এছেম্বলি ইন নিউ দিল্লী অন 8 এপ্ৰিল 1929? 1929 চনৰ 8 এপ্ৰিলত নতুন দিল্লীৰ যিটো কেন্দ্ৰীয় বিধানসভাৰ অধিৱেশন চলিছিল তাত কোনে বোমা নিক্ষেপ কৰিছিল সেইটো সুধিছে। অপশ্যন এ ৰাজগুৰু, অপশ্যন বি ভগত সিং, অপশ্যন চি ভাটুকেশ্বৰ দত্ত আৰু অপশ্যন ডি আছে বোথ বি এণ্ড চি। আৰু তাৰমানে বি আৰু চিটো শুদ্ধ উত্তৰ, গতিকে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ বোথ বি এণ্ড চি। নেক্সট, এনি বেচাণ্ট বিকাম দ্য ফাৰ্ষ্ট উমেন প্ৰেচিডেণ্ট অফ INC ইন হুইচ ইয়াৰ? অলপ আগতে মই ক'লোঁ যে প্ৰথম মহিলা INCৰ প্ৰেচিডেণ্ট কোন আছিল সেইটো সুধিছিল, কিন্তু ইয়াতে কোনটো বছৰত হৈছিল সেইটো সুধি দিলে। মই এইটো কমেণ্ট কৰি জনাই দিব দিছিলোঁ, কিন্তু ইয়াত মই কুৱেশ্যনটো আনি দিলোঁ। অপশ্যন এ 1916 চন, অপশ্যন বি 1917 চন, অপশ্যন চি 1920 চন আৰু অপশ্যন জি 1905 চন। গতিকে ইয়াৰ শুদ্ধ উত্তৰ বা অপশ্যন নম্বৰ বি যিটো দি আছে 1917 চনত এনি বেচাণ্টে সভাপতিত্ব কৰিছিল। আৰু কোনটো ছেছনত অৰ্থাৎ ক'ত অধিৱেশনটো হৈছিল সেইটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। নেক্সট কুৱেশ্যনলৈ গৈছোঁ। হু ইজ ন'ন এজ দ্য ফাদাৰ অফ গ্ৰীণ ৰেভলিউশ্যন? সেউজ বিপ্লৱৰ পিতৃ বুলি কাক জনা যায় সেইটো সুধিছে। ইয়াতে ইণ্ডিয়া বুলি ধৰি দিয়া নাই বা ৱৰ্ল্ড বুলি ধৰি দিয়া নাই, সেউজ বিপ্লৱৰ পিতৃবিলাক কাক জনা যায় সেইটো সুধিলে। অপশ্যন চাই আপোনালোকে এনচাৰ দিব। অপশ্যন এ MS স্বামীনাথন, অপশ্যন বি ভিকাজী কামা, অপশ্যন চি লালা হৰদয়াল আৰু অপশ্যন ডি আছে কৃষ্ণ বৰ্মা। গতিকে মই অলপ ইনফৰমেশ্যন তলত লিখি দিছোঁ। দ্য গ্ৰীণ ৰেভলিউশ্যন ৱাজ এন এণ্ডিভৰ ইনিচিয়েটেড বাই নৰ্মান বৰলাগ ইন দ্য 1960s। অৰ্থাৎ এই গ্ৰীণ ৰেভলিউশ্যন আৰম্ভ কৰিছিল নৰ্মান বৰলাগে 1960 চনত। গতিকে ৱৰ্ল্ডত
গ্ৰীণ ৰিভলিউশ্যনৰ ফাদাৰ্ছ বুলি নৰ্মান বৰলাগক জনা যায় হি ইজ ন'ন এজ দ্য ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন ইন ৱৰ্ল্ড ইট লিড টু হিম উইনিং দ্য নোবেল প্ৰাইজ ইন 1970 ফৰ হিজ ৱৰ্ক ইন ডেভেলপিং হাই য়েল্ডিং ভেৰাইটিজ অফ হুইট গতিকে ইয়াৰ বাবে এই নৰ্মান বৰলাগে 1970 চনত নোবেল বঁটা পাইছিল তেখেতে এই গ্ৰীণ ৰিভলিউশ্যনৰ জৰিয়তে হুইট যিটো আমাৰ ঘেঁহু আছে ঘেঁহুৰ উৎপাদন বৃদ্ধি কৰাৰ তেখেতে যথেষ্ট অৰিহণা যোগাইছিল এণ্ড MS স্বামীনাথন দ্য ফাদাৰ অফ ইণ্ডিয়ান গ্ৰীণ ৰিভলিউশ্যন আৰু যদি ভাৰতবৰ্ষত সোধে গ্ৰীণ ৰিভলিউশ্যন পিতৃ বুলি তেতিয়া MS স্বামীনাথনক জনা যায় নেক্সট মোগল পেইণ্টিং ৰিচ ইটছ জেনিথ ডিউৰিং হুজ ৰেইন অফ মোগল পেইণ্টিঙে কাৰ ৰাজত্বকালত জেনিথ মানে একদম টপ লেভেলত উপনীত হ'ব পাৰিছিল সেইটো সুধিছে গতিকে এইটো কুৱেশ্যন বিভিন্ন ধৰণৰ হ'ব পাৰে যে মোগল পেইণ্টিঙৰ কথা যদি সোধে কাৰ ক্ষেত্ৰত পিক পাইছিল বা অৰ্থাৎ জেনিথ পাইছিল তেতিয়া জাহাংগীৰ হ'ব আকৌ যদি মোগল সাম্ৰাজ্যৰ কোনজন ৰজাৰ শাসনকালত টেৰিটৰি এক্সটেণ্ড হৈছিল অৰ্থাৎ মাটিকালি সৰ্বোচ্চ পৰিমাণে বৃদ্ধি কৰিছিল সেইটো হ'ব ঔৰংজেব আকৌ যদি স্থাপত্য চিত্ৰকলাৰ বিষয়ে সোধা যায় কাৰ টাইমত এই স্থাপত্য শিল্পকলাই যথেষ্ট উন্নতি লাভ কৰিছিল তেতিয়া হ'ব শ্বাহজাহান গতিকে ইয়াৰ তিনিটা এনচাৰ থাকিব গতিকে কুৱেশ্যনটো কি হিচাপে সোধে সেইটোৰ ওপৰত আপোনালোকে গুৰুত্ব দিব তেতিয়াই ইয়াৰ শুদ্ধ উত্তৰ দিব পাৰিব পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ মতি মছজিদ ইন দ্য ৰেড ফৰ্ট দিল্লী ৱাজ কনষ্ট্ৰাক্টেড বাই দিল্লীৰ লালকিল্লাত থকা মতি মছজিদ কোনে নিৰ্মাণ কৰিছিল এতিয়া ৰেড ফৰ্ট কৰিছে গম পালে দিল্লীত আছে গতিকে এতিয়া মতি মছজিদটো কোনে নিৰ্মাণ কৰিছিল সেইটো সুধিছে অপশ্যন এ শ্বেৰশ্বাহ অপশ্যন বি শ্বাহজাহান অপশ্যন চি ঔৰংজেব আৰু অপশ্যন ডি আছে বাহাদুৰ শ্বাহ জাফাৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি যিটো আছে ঔৰংজেব এই ঔৰংজেবে দিল্লীৰ ৰেড ফৰ্টত থকা মতি মছজিদটো নিৰ্মাণ কৰিছিল গতিকে ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব